নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ লগত কেইটামান হেয়াৰ বান টিপছ শ্বেয়াৰ কৰিম, যিকেইটা আপোনালোকে অতি সহজতে আৰু অতি সোনকালে কম সময়তে বনাব পাৰিব। আৰু আপোনালোকৰ চুলিখিনি যদি মোৰ দৰে ছুটি হয় তেতিয়াহ'লে আপোনালোকে অতি সহজতে বনাব পাৰিব। তেতিয়াহ'লে ভিডিঅ'টো প্ৰথম টিপছটোৰ বাবে আপোনালোকক প্ৰয়োজন হ'ব এখন ফণী, এডাল ৰবৰ আৰু আপোনালোকক প্ৰয়োজন হ'ব এইটো যিটো আমি খোপা গাঁঠিবলৈ ব্যৱহাৰ কৰিম। নামটো মই নাজানো, কিন্তু আপোনালোকে কসমেটিক দোকানত 10-20 টকা অতি সহজতে পাই যাব। প্ৰথমতে চুলিকেইডাল সুন্দৰকৈ ফণিয়াই ল'ব। তাৰপিছত আপোনালোকে চুলিকেইডাল ফণিয়াই ভালদৰে এটা পনিটেইল গাঁঠি ল'ব। আপোনাৰ চুলিখিনি যিমান ওপৰলৈকে বানটো বিচাৰে সিমান ওপৰলৈকে আপুনি পনিটেইলটো গাঁঠি ল'ব পাৰে। পনিটেইলটো গঁঠা হোৱাৰ পিছত আপোনাৰ যিটো আমি বান মেকাৰ ব্যৱহাৰ কৰিম সেইটো মই ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে তাৰ ভিতৰত চুলিখিনি সুমুৱাই ল'ব। আৰু তাৰপিছত লাহে লাহে মেৰুৱাই ৰেপ কৰিব। আপোনালোকে ৰেপ কৰি তাতে আপুনি সেইটো পিন আপ কৰি দিব। আৰু পিন আপ হোৱাৰ পিছত চুলিখিনি ভালদৰে আপোনালোকে লৈ ল'ব। এনেদৰে এটা সুন্দৰ হেয়াৰ বান ছেকেণ্ড হেয়াৰ বান টিপছটোৰ কাৰণে আমি আগৰ দৰে এনেকৈ পনিটেইলটো কৰিব লাগিব। আৰু আমাক প্ৰয়োজন হ'ব এইডাল যিটোৰে খোপা কথা, এইটো একচুৱেলি আপোনালোকে কিনিবও পাব অনলাইনত বা আপোনালোকে কসমেটিক দোকানত, কিন্তু মই এইটো ঘৰতে বনাইছোঁ। মোজাৰে নতুন মোজা কিনি আনি মই বনাইছোঁ। কেনেকৈ বনাইছোঁ মই আপোনালোকক পিছত দেখাম। যদি আপোনালোকে বিচাৰে কমেণ্ট কৰি ক'ব, মই আপোনালোকক দেখুৱাম। আৰু এইটোৰে আমি দুটা ষ্টাইলত খোপা গাঁঠিব পাৰোঁ। এইটো নামটো কি বুলি কয় নাজানো, কিন্তু আপোনালোকে বান মেকাৰ বুলি মাৰিলে অনলাইনত পাই যাব। এতিয়া আমি এইটোৰে খোপা গাঁঠি আপোনালোকক দেখুৱাম। আগৰ দৰেকে পনিটেইলটো মই ৰাখি লৈছোঁ। আপোনালোকক যিমান ওপৰত লাগে বানটো সিমান ওপৰত পনিটেইলটো গাঁঠি ল'ব। তাৰপিছত হেয়াৰ মেকাৰটো এনেদৰে মই ভিডিঅ'ত দেখুৱাৰ দৰে চুলিখিনিৰ মাজত সুমুৱাই লৈ লাহে লাহে ৰেপ কৰি যাই থাকিব। ভালদৰে ৰেপ কৰিব যাতে বানটো দেখিবলৈ ভাল হয়। অতি লাহে লাহে ৰেপ কৰি যাই থাকিব আৰু অৱশেষত আপোনালোকৰ বানটো দেখিবলৈ এনেকুৱা হ'ব। অতি সুন্দৰ দেখা গৈছে বানটো আৰু অতি সহজ পদ্ধতিত বনোৱা হৈছে। থাৰ্ড হেয়াৰ বান ষ্টাইলটোৰ কাৰণে আমাক এইটোৱে ইউজ হ'ব। লগতে আমাক লাগিব এনেকুৱা এডাল ৰবৰ, বা আপোনালোকে ডিস্কো ৰবৰ যে সৰু সৰু সেইটোও ইউজ কৰিব পাৰে। আৰু আমাক লাগিব 4-5টা এনেকুৱা ববী পিন। এইটো বান ষ্টাইলৰ বাবে আপুনি আগৰ দৰে পনিটেইলটো ৰাখিব আৰু বান মেকাৰটো আগৰ দৰে এনেকৈ সোমাই ল'ব। কিন্তু এইবাৰ ৰেপ কৰিব নালাগে। এইবাৰ আপুনি চুলিখিনি সেই ভালদৰে ফণিয়াই লৈ গোটেই বান মেকাৰটোৰ চাৰিওফালে যাতে চুলিখিনি থাকে ভিডিঅ'ত দেখুৱাৰ দৰে তেনেকৈ লৈ ল'ব। আৰু সৰু যে মই ৰবৰডাল দেখাইছিলোঁ সেই ৰবৰডাল এনেকৈ বানটোৰ যাতে ভিতৰত বানটো থাকে আৰু বাহিৰত চুলিখিনি উলিয়াই থাকে এনেকৈ ভিডিঅ'ত দেখুৱাৰ দৰে লৈ ল'ব। আৰু বাকী যিখিনি চুলি ৰৈ গ'ল সেইখিনি চুলি আপুনি বেনি গুঠিও ঘূৰাই দিব পাৰে, কিন্তু মই ভিডিঅ'ত দেখুৱাৰ দৰে এনেদৰে আপুনি ঘূৰাই লৈ ববী পিন তাত এটাচ কৰি দিব পাৰে। আৰু নেক্সট ৰোৱা চুলিখিনি উল্টা ছাইডটোত এনেদৰে আকৌ ঘূৰাই ববী পিন এটা লগাই দিব পাৰে। আৰু অতি সহজতে আৰু অতি সোনকালে আপোনাৰ ধুনীয়া বান এটা তৈয়াৰ হৈ গ'ল। যদি বানটো ভাল লাগিছে ভিডিঅ'টো লাইক কৰি দিব। এইবাৰ আপোনালোকক লাষ্টটো হেয়াৰ বান দেখাম। এই হেয়াৰ বানটোৰ কাৰণে আপোনালোকক এডাল ৰাবাৰ প্ৰয়োজন হ'ব আৰু আগৰ দৰে ববী পিন কেইটামান প্ৰয়োজন হ'ব। আৰু চুলিখিনি এইবাৰ পনিটেইল কৰিব নালাগে। চুলিখিনি ভালদৰে এনেকৈ আঁচুৰি ল'ব। এইটো হেয়াৰ বান ষ্টাইলৰ কাৰণে আপোনালোকে চুলিখিনি পনিটেইল কৰাৰ নিচিনাকৈ ফণিয়াই ল'ব আৰু হাতত মুঠি মাৰি ল'ব।
তাৰ পাছত ৰাবাৰ এডালেৰে চুলিখিনি পনিটেইল কৰিব যোৱাৰ নিচিনাকৈ গাঁঠি ল'ব যাব আৰু পনিটেইল নকৰি চুলিখিনি মই ভিডিঅ'ত দেখুওৱাৰ দৰে এনেদৰে আধাতে ৰাখি দিব। গোটেইখিনি সোমোৱাই নিদিব। আধাত চুলিখিনি ৰাখি দিব। আৰু তাৰ পিছত আগৰ চুলিখিনি আপুনি এনেকৈ দুফালৰ পৰা ভিডিঅ'ত দেখুওৱাৰ দৰে আনি ববী পিন তাত লগাই দিব। আৰু আপোনালোকৰ যিখিনি কাষৰ চুলি ৰৈ গৈছে সেইখিনি ঘূৰাই পেলাই আপোনালোকে আকৌ এটা ছাইডত ববী পিন লগাই দিব। আৰু এভাগ যি চুলি আপোনালোকৰ ৰৈ গৈছিল সেই এভাগো এনেকৈ ঘূৰাই আনি আকৌ এটা ববী পিন লগাই দিব। আৰু পাৰিলে আপোনালোকে ক'লা ৰবৰ এডাল ইউজ কৰিব। আপোনালোকক চাৰিটাকৈ ইজি হেয়াৰ বান দেখালোঁ। আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে এবাৰ ট্ৰাই কৰি চাব পাৰে। আৰু সৰস্বতী পূজা আহি আছে, সৰস্বতী পূজাতো এইকেইটা বান আপোনালোকে ট্ৰাই কৰিব পাৰে। আৰু কছমেটিক দোকানত আপোনালোকে ভেৰাইটিজ খোপাত গঁঠা মালা পাব। আৰু সেই মালাবিলাক আনি যদি আপোনালোকে এইকেইটা খোপাত দি চায় তেতিয়াহ'লে আৰু আকৰ্ষণীয় আৰু ভাল লগা হ'ব। আৰু মোৰ চুলিখিনি বহুত ডেমেজ হৈ গৈছে। কিয় ডেমেজ হৈছে মই আপোনালোকক পিছৰ ভিডিঅ'ত নিশ্চয় ক'ম। কিয় ডেমেজ হ'ল, কেনেকৈ ডেমেজ হ'ল সকলোখিনি ক'ম। আৰু মোৰ ভিডিঅ'টো যদি ভাল লাগিল তেতিয়াহ'লে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। কাৰণ ছাবস্ক্ৰাইব কৰিলে 1 টকাও খৰচ নহয়। গতিকে প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব।